Hey guys, welcome back to another new vlog. আৰু এতিয়া মই আছো ঘৰত আৰু আজিৰ এই vlogটো আৰম্ভ হ'ব আমাৰ ঘৰৰ পৰা আৰু শেষ হ'ব ডাইৰেক্ট শিৱসাগৰত। তো এতিয়া আমি শিৱসাগৰ গৈ আছো মই ডিম্পু আৰু সুমন আমি তিনিটাই। এতিয়া গধূলি 5টা বাজিল আৰু আমি লাহে লাহে ওলাম মানে মই পুৰা ৰেডি হৈছো ইহঁতে আহি আছে। তো আমাৰ আজি যিটো ৰাইড হ'ব শিৱসাগৰলৈ সেই ৰাইডটো ৰাতি হ'ব মানে গোটেই ৰাতি আমি লাহে লাহে ৰখি ৰখি গৈ থাকিম কৰবাত আৰু এতিয়া ইয়াৰ পৰা যাম ডাইৰেক্ট ৰঙিয়ালৈ প্ৰথমতে কাৰণ ৰঙিয়াত আজি মানে চিনেমা চাম ব্ৰহ্মাস্ত্ৰ ৰিলিজ হৈছে তো আজি 9 তাৰিখ তো যোৱাকালি টিকেট কাটি থৈছোঁ ইয়াৰ পৰা ফাৰ্ষ্ট গৈ ৰঙিয়াত চিনেমা চাম চাই কিনে ৰাতি ভাত তাত খাই ধুনীয়াকৈ গৈ থাকিম আমি গৈ আছোঁ ৰঙিয়ালৈকে ৰঙিয়াত আমি চিনেমা হলত আজি ব্ৰহ্মাস্ত্ৰ চাম না কি ভাই यस মানে ব্ৰহ্মাস্ত্ৰ শাহৰুখ খানো আছে তো ভাই কিমান কিলোমিটাৰ আছে ইয়াৰ পৰা শিৱসাগৰ ইয়াৰ পৰা 395 কিলোমিটাৰ দেখাইছে মানে প্ৰায় 400 কিলোমিটাৰ ইয়াৰ পৰা আৰু আমি যদি নৰ্মেল স্পিডত যাও ৰাতি 3:30 মান বজাত গৈ পাম কিন্তু নৰ্মেল স্পিডত না যাও আমি তাতকেও লাহে যাম যাতে 8 বজাত যাই পাও আমি অলপ দেৰিকে যাই পাও তাতে চাহটা খাই পিনে ৰুদ্ৰাক্ষ সৰি ব্ৰহ্মাস্ত্ৰ চাই পিনে আৰু মহন্ত আহিছে চিনেমা চাব ও ভাই ফালি দিছি চিনেমা ইণ্ডিয়ান হিষ্ট্ৰীত মানে ফাৰ্ষ্ট এনেকুৱা চিনেমা দেখা নাছিলো মানে আগতে মাৰ্ভেলত দেখিছিলো মাৰ্ভেলতকে ওপৰত গুচি গৈছি ফালি দিছি ভাই মই কৈছো না আপোনালোকৰ সব আমি চাই লও পইচা পুৰা বাচুল 200 টকা গৈছিল না 500 টকা চিনেমা এখন চিনেমা চাব আইছো এতে মাৰা ভাই ইমান মানুহ আমি তিনজন আছো আৰু চশমাও দি দিলে 3D হ'ব চিনেমাখন ফাইনেলি পাই গলো সিট আৰু এটা বহি লৈছো এতিয়া 10:30 বাজিল আৰু আমি লাহে লাহে ওলাই আহিলো আৰু বহুত দূৰ যাব লাগিব না এইফালে তো ফিল্মখনৰ ওপৰত মই এটা অনেষ্টলি ৰিভিউ দিব খোজো আপোনালোকে কি কয় গম নাপাওঁ মোৰ মতে তো এইখন বলিউডৰ ফিল্ম মই বহুত দিনৰ মূৰত চালো মানে আৰু বলিউডৰ ফিল্ম লাষ্ট কোনখন চাইছিলো মোৰ মনতে নাই কিন্তু এটা কথাই বুজি পালো যে সাউথৰ ফিল্মক নৰে সেইটো মানে গ্যাৰান্টি ষ্টৰীৰ নামত একদম মানে কি কমে চালে গম পাব আপোনালোকে ষ্টৰীটো মানে ফিল্মখন যদি 3D 2D দিলে চাই বেছি ভাল লাগে তো আহি আছিলো আৰু হাইৱেৰ কাষত এখন ধাবাত ৰখিছো ইয়াতে ভাত তাত খাই লওঁ তো আৰু ইয়াৰ পৰা 405 কিলোমিটাৰ আছে তো গোটেই ৰাতি গাড়ী চলাই কিনে গৈ থাকিব লাগিব তাৰে কাৰণে অলপ ভালকে মজবুতকে খাই লওঁ তো খোৱা লোৱা হৈ গ'ল আৰু এতিয়া লাহে লাহে আমি গৈ থাকো আৰু দাদাহঁতৰ হোটেল এখন বাগৰুম্বা আহিব একদম মজা খানা পাব তো এতিয়া 12:13 হ'ল আৰু পালো এয়া মংগলদৈ এতিয়া মই অলপমান শুই লওঁ ইটো টোপনি গৈছে তো তেজপুৰ মানৰ পৰা মই চলাম তাৰপিছত ডিম্পুৱে শুব নাকি আজি মানে মই এটা কথা গম পালো যে ৰাতি যিবিলাক ট্ৰাক চলে না মানে হাইৱে ট্ৰাক যিবিলাক দিনত নচলে না ৰাতি চলে তো এই ট্ৰাকত ড্ৰাইভাৰবিলাকৰ কিমান কষ্ট হয় আমিতো আজি একদিন আহিছোঁ তো তেওঁলোকে তো সদায় এনেকৈ বস্তুবিলাক আনি থাকে তো কেনেকুৱা কষ্ট হয় তেওঁলোকৰ এনেকৈ ৰাতি গাড়ী চলাই আহিব লাগে তো গাইজ এতিয়া বাজিল 1:30 আৰু আমি আহি পালোঁ ঢেকীয়াজুলি ঢেকীয়াজুলি টাউন আৰু চাওক ৰাতিৰ পৰিৱেশ একদম জনশূন্য আৰু এয়া আমাৰ গাড়ীখন আছে আৰু ট্ৰাক কেইখনমান যে আছে বেলেগ গাড়ী নাই তো আৰু ৰাস্তাত তাতে ৰাতি কুকুৰৰ পৰা বিৰাট সাৱধান আমি আগত ৰখিছিলোঁ তাতে 10টামান কুকুৰ আহিছে পূৰা গাড়ীখন ঘেৰি ধৰিছে এতিয়া বাজিল ৰাতি 2টা আৰু ৰাতি 2টা বজাত একাপ চাহ খাই লওঁ তো এখন হোটেল পাইছোঁ ইয়াতে ৰাতিও খোলা থাকে হোটেলখন এখন হোটেল মানে অকল ৰাতি খোলা থাকে দিনত বন্ধ থাকে ট্ৰাক চাকবিলাক যে আহি থাকে সিহঁতে চাহ তাহ খাই চাগে তো এতিয়া চাহ বনাব দিছোঁ লাল চাহ একদম আদা চাদা দি কিনে মজাকে তো লাল চাহ খাই লওঁ তোৰ টোপনি লাগি আছে নেকি টোপনিটো ভাঙব অলপমান তো চাহ পানী খাই ল'লোঁ আৰু এতিয়া গাড়ী মই চলাম মানে ফিলিং লাইক ট্ৰাকত ড্ৰাইভাৰ ৰাতি ট্ৰাকবিলাকে চলে না আমি এয়া পালোঁ তেজপুৰৰ মিছন চাৰিআলি তো আহি পালোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক লিখা আছে ৱেলকাম টু কাজিৰঙা নেশ্যনেল পাৰ্ক তো ইয়াৰ পৰা কাজিৰঙা আৰম্ভ তো এতিয়া বাজিল ৰাতি 3:28 আৰু আমি গৈ আছোঁ কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰতে মানে ৰাস্তাৰে গৈ আছোঁ একদম চুনচান ৰাস্তা আমাৰ গাড়ীখনে অকলে চাওক আগতো গাড়ী নাই পিছফালেও গাড়ী নাই তো গৈ আছোঁ এনেকুৱাকৈ কাজিৰঙাৰ মাজে মাজে আৰু পিছফালে আমাৰ ছাৰে শুই আছে আৰু বম টোপনি আহিছে আৰু লাহে লাহে পোহৰো হ'ব তো আহি থাকোঁতে কেতিয়া পোহৰ হ'ল গমেই নাপালোঁ তেতিয়া কেইটা বাজিল চাওঁ ৰ'ব মোবাইলটো পকত গ'ল তো এতিয়া 4:43 হ'ল আৰু পূৰা একদম পোহৰ তো ৰাতিটো কেনেকৈ গ'ল গমেই নাপালোঁ আৰু এতিয়া আমি বোকাখাট পাৰ হৈ কিনে আহিলোঁ আমি আহি পালোঁ ইয়াৰ যোৰহাট আৰু যোৰহাট টাউনৰ মাজেৰে গৈ আছোঁ এতিয়া চাওক কি ধুনীয়া একদম চাফ চিকুণ পৰিৱেশ এইখিনি মানৰ পৰাই যোৰহাট টাউন আৰম্ভ আৰু আগত এখন দলং আছে মানে আমাৰ ঘৰৰ ব্ৰিজখন যেনেকুৱা এনেকুৱাই পুৰা গুৱাহাটীৰ নিচিনা কিন্তু বহুত চাফা হয় তো ফাইনেলি আহি পালোঁ শিৱসাগৰ এয়া হৈছে শিৱসাগৰ পুখুৰী আৰু সেয়া হৈছে শিৱদৌল তো গৈ আছোঁ এতিয়া সব কি ধুনীয়া পৰিৱেশ তো ফাইনেলি সাকসেসফুলি আহি পালোঁ শিৱসাগৰ আৰু এতিয়া মানে খুব ভাগৰ লাগি আছে এতিয়া আজিৰ ব্লগটো এইখিনিতে শেষ কৰোঁ আমাৰ ছাৰক দেখিলোঁ নাই সি হৈছে তো আমাৰো বহুত ভাগৰ লাগি আছে এতিয়া গধূলি উঠি কিনে যদি এপাক ওলাই যাব পাৰোঁ সেইটো নেক্সট ব্লগত আপোনালোকে দেখা পাব তো আজিলৈ এইখিনিয়ে আছিল তো
সকলোকে মানে ধন্যবাদ ইমান মানে ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে সেইটোৱে আৰু যদি ভিডিঅ'টো চাই আছে বিনিময়তে মানে 1 লাখ হ'বই হওক তেতিয়া এটা বিৰাট ডাঙৰ তাৰমানে দোকানত আহিব চবে চবকে কি দিব? 100 টকা দিব